আজি অলপ ওলাই যাম, তাকে লগ ধৰিব আহিছোঁ ওচৰৰ দাদা এজনক। দাদাৰ ল'ৰাও যাব। हर हर महादेव भोले वर्षण चिंती भिडिओটি स्टार्ट करूँ। गुड मर्निंग। আমি গৈ আছোঁ আজি ৰাণীলৈ। মোৰ দাদা আৰু ভতিজা যিটো খোৱাৰ এক্টিং কৰি আছে। আলু সৰুসজা ষ্টেডিয়াম, এয়া ৰংমন, এইফালে আমাৰ ষ্টেডিয়াম। কিছুদিন আগতে ইয়াতে এটা দুৰ্ঘটনা ঘটিছিল, সকলোৱে গম পায়। এইখিনিৰ পৰা হৈছিলে ঘটনাটো, বহুত দুখ লগা বিষয়। मज़ा आया। ক্ৰিকেট খেলা হয়, আজি পিকনিক হৈ আছে। দীপৰ বিল পাই গ'লোঁ আহি, আৰু বহুত দূৰ আছে যাবৰ কাৰণে। চানডুবি যোৱা ৰাস্তাটো যে চিনি পায়, আৰু চানডুবি যোৱা ৰাস্তাটো ফালে আমি যাব লাগিব। ৰাস্তাত যি যি দেখোঁ দেখুৱাই যাম, কৈ যাম, পাৰিলে জানিলে কৈ যাম। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে এটা ধুনীয়া মন্দিৰ। এইটো দুৰ্গা মন্দিৰ হয়, বহুত বছৰ বছৰ পুৰণা। ইয়াতে দুৰ্গা পূজাৰ সময়ত বহুত ডাঙৰকৈ পূজা হয়। এতিয়া মেইন মন্দিৰটো সেই ওপৰত আপোনালোকে অলপ অলপ দেখা পাইছেই চাগে, এইখন মেইন গেট। উৰাই দিলে। লোকেল ধাবা, লোকেল ধাবা, এই লোকেল ধাবা, নিউ লোকেল ধাবা। লোকেল ধাবা গুনি গুনি ভাগৰি যাব আপোনালোকে। দুটা অলৰেডি পাৰ কৰিলোঁ, দুইফালে আছে। এইফালে এটা, এইফালে এটা, এইফালে এটা। আহি খালেই হয়। শামুকে, কাকাৰাই, পলু পকাই, যি ভাল পায় আপোনালোকে লোকেল বস্তু সকলো পাব ইয়াতে। ৰাস্তাটো এবাৰ বনাই পাহৰি গ'ল চৰকাৰে, বহুত বেছি বেয়া হৈছে। বাপৰে বাপ, এইটো আকৌ এটা ধাবা, ধাবাই ধাবা। বাপৰে বাপ, এই আৰু এটা লোকেল ধাবা। বাপৰে বাপ, এয়া কপিলি পিকনিক প্লেচ যোৱা ৰাস্তা। যাব লাগিব লেফ্ট চাইডে, ৰাইট চাইডেও যায়, মানে বেলেগ জেগা যাব পাৰি, বজাৰ যাব পাৰি। আমি বজাৰ গৈ আছোঁ এতিয়া ৰাইট চাইডে, আমি যাব লাগিব সেইটো চাইডে। বজাৰ কৰাৰ কথা নাছিলে, কিন্তু মাংস কাটি থকা ল'ৰাজন দাদাৰ চিনাকি, ফোন কৰি মাতিলে। হৈ গ'ল বজাৰ, ল'লোঁ গাহৰি মাংস। এতিয়াকৈ বনাব লাগে আৰু খাব লাগে আৰু চিধা ঘৰত যাব লাগে। আমি আহিছিলোঁ ইফালেৰে,
যাব লাগিছে যাব লাগিব ইফালে এইটো ৰাস্তা আপোনালোকে চিনি পাইছেনে এইটো ৰাস্তা দি যায় চানডুবি আৰু চিধা গ'লে একদম মেঘালয় ওলাব পাৰি মেঘালয় এতিয়া চকী গেট আছে এইফালে ৰাস্তা আগতকৈ বহুত বেয়া হৈছে আগতে যেতিয়া আহিছিলোঁ ফিনফিনীয়া ৰাস্তা আছিল ৰাস্তাৰ অৱস্থা একদম ডাঙৰ ডাঙৰ গাড়ীবিলাক চলে না সেইটো কাৰণে বেছি আহিছে ডাম্পাৰবিলাক চলি থাকে দিনৰ মূৰত গাঁওখনলৈ আহিলোঁ ভাল লাগিছে মই আহোঁতে বহুত কেঁচা ৰাস্তা আছিল নতুনকৈ ব্লক পাৰি ৰাস্তা বনাইছে ভাল লাগিছে আহি পালোঁ আমি ক'ত আহি পালোঁ আমি গাঁওখনৰ নাম জানা নাজানো তুমি ভুল চশমাটো পিন্ধি লোৱাচোন এবাৰ লুকছ দিয়া অ' মাই গড এই গাইছ আমি আহি পালোঁ ৰাণী গাঁওখনৰ নাম সোধা নাই মই এতিয়ালৈকে বলক তেখেতলোকৰ ঘৰত সোমাবই ব্ৰেক ফেল চাইকেল চলাই আছোঁ বহুত বছৰৰ মূৰত এইয়া কি ভাব লাগিছে ৰে লৈ আনিলোঁ দোকানত গৈছিলোঁ পানী আনিব আয়ান কেনেকুৱা লাগিছে চাইকেলত উঠি মজা লাগিছে না বাবু এই ভাই ব্রেক নাই ধর মোবাইলে আহি দাদাই পুরা গাহৰি মাংস বনাত লাগিছে চিকেন বইলাৰ চিকেন একদমই গাঁৱলীয়া পৰিৱেশ গাঁৱৰ নাম কি আছিলে বেলগুৰি ৰাণী বেলগুৰিত আছোঁ আমি হ'ব আৰু বেছি টাইম নাই পাহৰি খাই নাযাবা পাহৰি দুপৰীয়াৰ সাজ এতিয়াহে সূৰ্যটো ডিষ্টাৰ্ব দিয়ে কেনেকুৱা লাগিছে বঢ়িয়া গোটেই চাফা কৰি খাই দিবা দেই মজা A few moments later. হেল্ল' গাইজ এতিয়া টাইম হৈছে 3:15 আমি ওলালোঁ গুৱাহাটীলৈ বুলি হৈ গ'ল আলহী খোৱা বলক যাওঁ গুৱাহাটীলৈ হেল্ল' গাইজ আহি পালোঁ ঘৰ আয়ানৰ হৈছে মাথাৰ বিষ এতিয়া শুবই মুখ চুখ ধুই আৰু এইটোক চা ঘৰ গৈ আছোঁ হৈ গ'ল আজি দিনটো পুৰা ভিডিঅ'টি চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ